হাই ভিউয়াৰ্ছ সকলো ভালে আছেনে? আজি আমি যাবলৈ ওলাইছোঁ নগাঁৱৰ পৰা যোৰহাটৰ অভিমুখে। যোৰহাটৰ এক বিখ্যাত নামঘৰ ঢেকীয়াখোৱা নামঘৰ। সকলোৱে চাই থাকক মোৰ ভিডিঅ' আৰু কেনেকুৱা পাইছে সকলোৱে জনাব। আমি এতিয়া আছোঁ কাজিৰঙা নেশ্যনেল পাৰ্কৰ ভিতৰত ৰাস্তাৰ দাঁতিত। তাতে এটা সুন্দৰ নজাৰা দেখুৱাম আপোনালোকক। এটা গড়ে মুক্ত মনে ধুনীয়াকৈ ঘাঁহ খায়। মোবাইলত যিমানখিনি জুম কেপাচিটি আছে সকলো দেখুওৱা হৈছে। লগতে বনশিবিৰ এটাও আছে। কাকা মূল বন্তি গছ কোন গছ? মূল বন্তি গছ কোন গছ? এই গছ ন? হয় হয়। ঢেকীয়াখোৱা নামঘৰৰ এই দুগছ ন কাকা? ঢেকীয়াখোৱা নামঘৰৰ মূল বন্তি গছ যি গছ আজি বহুত বছৰ ধৰি জ্বলি থকা বন্তি দুগছ এই দুগছ বহুত চাই ভাল লাগে। এনেকৈ আমি ঢেকীয়াখোৱা নামঘৰৰ পৰা বিদায় মাগিলোঁ। বিদায় মাগি প্ৰায় 5 কিলোমিটাৰ নিলগত থকা মইনাপৰীয়া নামঘৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ। মইনাপৰীয়া নামঘৰলৈ গৈ আমি এষাৰ কথা গম পালোঁ, সামাজিক সাজপাৰ নিপিন্ধাকৈ মইনাপৰীয়া নামঘৰত সোমাব নিদিয়ে। আমি বাহিৰৰ পৰাই সামাজিক সাজপাৰ যিহেতু নিয়া নাছিলোঁ, বাহিৰৰ পৰাই মইনাপৰীয়া নামঘৰত সেৱা গ্ৰহণ কৰি মন্দিৰৰ সন্মুখতে থকা বৰ এটা ধুনীয়া মূৰ্তি, গা গজেন্দ্ৰৰ মূৰ্তি দেখা পাই মনটো বহুত উৎফুল্লিত হৈ পৰিল। গা গজেন্দ্ৰৰ বিষয়ে মূৰ্তিটো চাই কিছু কথা অনুভৱ কৰিলোঁ আৰু তাৰ পৰা আমি মন্দিৰৰ পৰা বিদায় লৈ পেলাই আগবাঢ়িলোঁ। নামঘৰৰ পৰা আমি ঘৰমুৱা হৈ যোৰহাট টাউনৰ সমীপতে থকা স্বৰ্গদেউ চাওলুং চুকাফাৰ সমন্বয় ক্ষেত্ৰ চালোঁ আৰু আমি সকলো ঘৰমুৱা হ'লোঁ।